কেলেনে গাইছ আহিছিলোঁ পথাৰত নৰা চাম বুলি ক'লে এতিয়া কৈছে বোলে ভিডিঅ' এটা বনাবলৈ মন গৈছে এতিয়া বাৰু কেনেকৈ ভিডিঅ' বনাম বাৰু কওকচোন বাৰু কেমেৰা ধৰাওতো মানুহ নাই এতিয়া মোবাইলে ধৰিম নে বাৰু ভিডিঅ'য়ে বনাম বাৰু হ'ব এনেকৈ আমি বনাই যাওঁচোন তুমি মোৰ বোৱাৰী হোৱা আৰু হেৰি মই আহিছোঁ টাউনৰ পৰা গাঁৱলীয়াই হৈ থাকিবানে তুমি আমি একেবাৰে যে গাঁৱলীয়া থাকা কেলে কা আহি গৈছে দেখিছে এতিয়া এটা কথা নহয় বৌ এতিয়া আমি যিহেতু গাঁৱৰ সমাজত বাস কৰোঁ হয়নে আপোনালোক থাকে টাউনত আপোনালোকে বিহুৱে সংক্ৰান্তিয়ে আহে এনেইতো আপোনালোকে ইয়ালৈ নাহে ধৰক কিবা এটা পৰ্ব ওলালে বা সকাম নিকাম কিবা এটা বিয়া বাৰু হ'লেহে আহে এনে ধৰকচোন গাঁৱত নাথাকে গতিকে আমি যিহেতু গাঁৱলীয়া মানুহ গাঁৱৰ নীতি নিয়ম বহুত গম পাইছেনে এখন এতিয়া সমাজলৈ ওলাই গ'লে মানে আমি উৰণিখন ল'বই লাগে নল'লে কি হয় মানে ই কয় নহয় আকৌ থাকে নহয় কিছুমান খুচৰা মানুহ সেইজনে দেখিছনে নাই একে চুলি তুলি মেলি একে উৰণি এখনো নাই মূৰত এনেকুৱা কথা কিছুমান থাকে গম পাইছেনে সেইকাৰণেহে আমি আকৌ এনেকৈ গাঁৱলীয়া হিচাপে থাকিবলগীয়া হয় হ'লেও তুমি গাঁৱলীয়াও থাকা গাঁৱৰ সন্মানখিনিও ৰক্ষা কৰি পেলাইতো তুমি তেনেকেই আছা তাৰ মাজতো অকণমান টাউনীয়া শিকিবা টাউনীয়া আজিকালি গাঁও টাউন হৈ পৰিলে নহয় হয় বাৰু সেইটো কথা গম পোৱা নাই কিছু নিয়মখিনি আজিকালি সকামলৈ তুমি গৈছা মাথাত উৰণিখন লৈছা ডাঙৰ এজনক তুমি জ্যেষ্ঠ এজন যদি অহা যোৱা কৰিছে তেওঁতো তুমি ছাঁটো গছকা নাই তোমাৰ সন্মানটোতো পূৰা ৰাখিছা সেইখিনিহে মানৱতাৰ কৰ্তব্য বোৱাৰী হিচাপত তুমিতো সেইখিনি ৰাখিছা আৰু তাৰ মাজতে অকণমান ষ্টাইল চিজ কৰিবা আৰু ধুনীয়াকৈ চুইদাৰ টুইদাৰ অকণো পিন্ধিবলৈ ল'বা থিয়েটাৰ চাবলৈ গৈছে গোসাঁই চুইজাৰ পিন্ধিব হ'লে ঘৰৰ পৰা উলিয়াই দিব গম পাইছে নাই কোনে নক'ব আৰু এইবোৰ আকৌ সেই কাষে বাই ইনচাল কৰা মানুহ থাকে নহয় গম পাইছে নাই হয় নেকি নক'ব মোৰ হ'লে তেনেকুৱা নহ'ব দেই মই বোৱাৰীক চুইদাৰ পিন্ধাই গোটেই ঘূৰাম চুইদাৰ পিন্ধিব লাগিব চাদৰ মেখেলা পিন্ধিবও লাগিব আপোনাৰ ভিডিঅ' বনাই হৈ গ'ল আজিলৈ হৈ গ'ল দেই ভিডিঅ' বনাই এইটো ভিডিঅ' চাব আপোনালোকে দেই।